নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম। আজি আচলতে সৰস্বতী পূজা সকলোকে মই স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান আমাৰ স্কুলত, আপোনালোকে দেখিছে ৰিফ্লেকশ্যন চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। আৰু আপোনালোকক গোটেই আৰম্ভণিৰ পৰা শেষ পৰ্যায়লৈকে আপোনালোকক দেখাম, গতিকে বেছি পলম নকৰোঁ, বলক তেলা আহক। ফাইনেলি গাইছ, আমাৰ ৰিফ্লেকশ্যনৰ টিচাৰ মানে তিনিগৰাকী আহিছে আৰু একেলগতে আমি বাইদেউ ৱেলকাম। কেনেকুৱা লাগিছে আজি দিনটো? বহুত ভাল লাগিছে, ভাল লাগিছে। আজি মোৰ প্ৰথমটো সৰস্বতী পূজা ৰিফ্লেকশ্যনত ইমান এক্সাইটেড হৈ আছো না, ফাৰ্ষ্ট টাইম বিং এ টিচাৰ মানে লাগিছে আৰু সৰস্বতী পূজা না, মানে ইমান ভাল লাগিছে। দিনটো ভালকে পাৰ কৰিম আৰু মজা। আমাৰ মোৰ লগত বন্ধু আছে, আৰু বন্ধু মানে আমি একেখন স্কুলত যিহেতু দুইটা কাম কৰোঁ। আৰু প্ৰথম কথা কি হ'ল, আমি বন্ধুৰ লগত অকণমান অনুভৱ ল'ম। ফাইনেলি গাইছ, এতিয়া আমি পালোহি আৰু ৰিফ্লেকশ্যনৰ মানে যি মজিয়াত আমি আগৰ মানে তেওঁলোকে আমাৰ ছোৱালীকেইজনী আচলতে স্পেচিয়েলি আমাৰ ছোৱালীকেইজনী তেওঁলোকে ৰৈ আছে। তেওঁলোকে এটা কথা মই আহি ইয়াত দেখা পালোঁ যে তেওঁলোকক সুধিলোঁ আচলতে কিয় ৰৈ আছে। তেওঁলোকে মানে অকণমান এই ভকতবৃন্দ বা তেনেকৈ মানে ডাঙৰ যিবোৰ আমাৰ অতিথি আছে তেওঁলোকে আদৰিছে। গতিকে আমাৰ সৰস্বতী দেৱীকেইজন দেখাম মানে তেওঁলোকে ইমান ধুনীয়াকৈ মেকআপ কৰি আছে, ইমান ধুনীয়া ফ্ৰেছ লৈ তেওঁলোকে আহিছে যিহেতু। তো কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে বা এফালে কি হ'ল, কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? ভাল লাগিছে হয় নাই? আৰু প্ৰথম অভিজ্ঞতা যিহেতু জাতীয় বিদ্যালয়ত পঢ়োঁতে আমাৰ অকল স্কুলৰ ড্ৰেছে পিন্ধিব দিছিলে, এবাৰ মই প্ৰথম ৰিফ্লেকশ্যনত। আৰু এটা বস্তু মই সোমাই দেখিছোঁ যে কি হ'ল, ইয়াৰ মানে ল'ৰাবিলাকে প্ৰত্যেকজন ল'ৰাই ধুতি পিন্ধি আহিছে আৰু বগা ড্ৰেছ পৰিধান কৰি আছে। আৰু তোমালোকে যিটো মানে মেখেলা চাদৰটো পিন্ধি আহিছা, সেই ল'ৰা কিন্তু কোনো কম নাই, মানে তেওঁলোকে কোনোজন ল'ৰাই আচলতে মানে লং পেণ্ট বা তেনেকৈ পিন্ধি অহা নাই ন, হয় নাই? গতিকে ইয়াৰ পৰিৱেশটো সঁচাকৈ এটা মানে আপোনালোকে কেনেকুৱা লাগিছে মই নাজানো, স্কুলখন যিটো সৰু, কিন্তু ইয়াৰ পৰিৱেশটো সঁচাকৈ মানে মোৰ আকৰ্ষিত কৰি তুলিছে। গতিকে আপোনালোকক গোটেই আৰম্ভণি বা শেষৰ পৰ্যায়লৈ দেখাম, আমি খানা চানা খাম। গাইছ, এতিয়া বৰ্তমান আমি ৰিফ্লেকশ্যনৰ ভিতৰৰ মজিয়াটো আমি সোমালোহি আৰু ইয়াৰ মানে যিটো পৰিৱেশ, যি উলহ মালহ যি পৰিৱেশ আপোনালোকক দেখাম। আৰু আমাৰ ছাত্ৰী এনেকুৱা খুব আছে, তেওঁলোকে উপকৃত হৈছে। কেনেকুৱা লাগিছে তোমালোকে কৈ দিয়াচোন? পুৰা তেওঁলোকৰ সৰস্বতী দেৱীৰ নিচিনা লাগিছে, একদম ধুনীয়া। আৰু তেওঁলোকৰ ফ্ৰেছবিলাক চব কি সৰস্বতী, খুব ভাল লাগিছে। গতিকে আমি এবাৰ মোৰ লগত আমাৰ কেনেকুৱা লাগিছে? হঠাৎ আকৌ লগ পালোঁ। এয়া আপোনালোকে দেখিছে, এয়া আচলতে আমাৰ অধ্যক্ষ ছাৰৰ মাক হয়, অৰ্থাৎ মোৰ জেঠাই হয়। আৰু জেঠাইক আমি অনুভৱটো ল'লোঁ, কেনেকুৱা লাগিছে। তেওঁ কৈছে খুব ভাল লাগিছে, খুব ভাল লাগিছে বুলি কৈছে। যিহেতু গান বাজি আছিলে, কপিৰাইট লাগিব, সেইকাৰণে মই ভইচটো তেওঁ দিব নোৱাৰিলোঁ। যিহেতু জেঠাইক বহুত দিনৰ মই লগ পালোঁ, সেইবাবে লগ পাই খুব ভাল লাগিলে। আৰু ভাল পাই সেইবাবে মই তেওঁৰ লগত হেণ্ডশ্বেক এটা ল'লোঁ। আৰু হেণ্ডশ্বেক নল'নো কেনেকৈ থাকিম। এটা বস্তু মানে ভিতৰৰ চাৰ যিটো সোমাই আহিলোঁ, আৰু ভিতৰৰ চাৰ ইমান ধুনীয়া এটা ডেক'ৰেশ্যন কৰা দেখিছোঁ বন্ধু, কি ক'ব মানে এইটো কেনেকুৱা ডেক'ৰেশ্যনটো? মানে আচলতে ভাল লাগিছে, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি উলিয়াইছে তেওঁলোকে মানে তেওঁলোকে তোমালোকে অকণমান আঁতৰি দিয়াচোন। চেল্ফি পইণ্টৰে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে ফটো তুলিছে। আৰু ভাল লগা কথাটো হ'ল যে কি আমাৰ কণ শিশুসকলো আহিছে, তেওঁলোকে ওচৰ পাজৰে ফটো তুলিছে। এয়া দেখিছে আপোনালোকে, আমাৰ এই কাঞ্চি আহিছে, কাঞ্চি এনে কাঞ্চি নেকি? মই ভাবি দিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে? ডাঙৰ হ'লে পঢ়িবা নাই? ৰিফ্লেকশ্যনৰ ভাল লগা কথাটো হ'ল, আপোনাক এটা কথা ক'ব বিচাৰিম যে ৰিফ্লেকশ্যনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব। পবিত্ৰ হাউচৰ এটা বিশেষত্ব আছে, এইটো ন ভাল লাগে। মানে এটা সকলোৱে আহি ইয়াতে মানে উপস্থিত হয়হি, সোমাবলৈ মন যায়। মানে ইয়াত এখন উদ্যানৰ দৰে মানে এখন আচলতে পবিত্ৰ হাউচ। মানে কি হ'ল, এটা বস্তু আমি হঠাৎ আকৌ এটা বস্তু দেখিলোঁ, মানে কি হ'ল, আমাৰ ছাত্ৰী কেইগৰাকী মানে এটা কাম কৰি আছে। আৰু মোৰ লগত এই বিৱৰণটো আচলতে বন্ধুৱে দিব, মই নকওঁ দেই। সেইকাৰণে বন্ধু কিবা এটা কৰি দিছোঁ, কি কৰি আছে তেওঁলোকে মই জানিব বিচাৰিব। সেইফালে যাব নোৱাৰিব, নোৱাৰিম ন? আচ্ছা, আমাৰ ইয়াতে আমাৰ খুব সকলোখিনি আমাৰ ধাৰ্মিকভাৱে কৰা হৈছেতো। ইয়াত আমাৰ মাহ প্ৰসাদৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কেঁচা ফল মূল এনেকৈ আমাৰ আজি পূজা ভাগ আয়োজন কৰা হৈছে। আমি ইয়াৰ পৰা আপুনি যাব নোৱাৰিব, হয় নেকি? ইয়াত আমাৰ চেণ্ডেল পিন্ধাটো আমাৰ নিষেধ কৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে দেখিছে, তেওঁলোকে ব্যাপক প্ৰস্তুতিৰ ওপৰত আজি পূজা ভাগ গঢ়ি তুলিছে। পূজা ভাগ বেলেগ ধৰণৰ ড্ৰেছ নহয়, ল'ৰাবোৰৰ এটা বস্তু কিন্তু ভাল লাগিছে, শুভ্ৰ ড্ৰেছ তেওঁলোকে পৰিধান কৰিছে। ইয়াত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বগা সাজৰ আজি এনেধৰণৰ পৰিধান কৰি বিদ্যালয়খনৰ পূজা ভাগত অংশগ্ৰহণ কৰিব আহিছে, ভাল লগা কথা। তো গাইছ, মানে কি হ'ল, এতিয়া মানে মোৰ বন্ধুৰ লগত যিহেতু আমি গোটেই ভিতৰৰ চোৱা পৰিৱেশটো দেখাই আছোঁ। আৰু হঠাৎ মানে মই বন্ধুক সুধিম যে এইটো ইমান ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি আচলতে কেনেকুৱা প্ৰস্তুতিটো কেনেকুৱাকৈ চলোৱা হৈছে, আৰু ইয়াত মানে কি কৰা হয়। মই ইতিমধ্যে আপোনাক কৈছোঁৱেই যে এফালেও যাব নোৱাৰিব।
ইতিমধ্যে কৈছোঁ বৰ্তমানৰ এটা পৰিৱেশ সৰস্বতী ভাগৰ তেওঁলোকে ধূপ চাকি জ্বলাবৰ কাৰণে বা বন্তি জ্বলাবৰ কাৰণে তেওঁলোকে আজি ইয়াতে ধুনীয়াকৈ সৰস্বতী ভাগৰ এটা মণ্ডপ তেওঁলোকে সাজি উলিয়াইছে। গাইছ মানে কি হ'ল এতিয়া মানে মোৰ আমাৰ একেটা আমি হোষ্টেলে থাকোঁ আমাৰ ছাত্ৰ কেইজন মানে বনাইছে লগত আমাৰ দাদাও আছে অকণমান মানে আমি কি আচলতে ইয়াত বনোৱা হৈছে আৰু খোৱা হৈছে কিন্তু অকণমান কিবা এটা দেখা মানে আপোনালোকৰ যিহেতু এটা গোন্ধ পাইছোঁ মানে নাকতি অকণমান কিবা এটা গোন্ধ পাইছে দেই এখন দেখাম মানে তো কিৰণ এই আমাৰ কিৰণ কি ইয়াত মানে ভিতৰত কি বনোৱা হৈছে ইয়াৰ ভিতৰত খিচি বনোৱা হৈছে কেনেকুৱা মানে খিচি তামাম খাবি নে অকণমান মানে বেছি খিচি খাই ভাল নাপাওঁ মানে নেপাওঁ এইটো কথা বেয়া হ'ল এইটো ৰাজদীপ মন ই মানে খাদ্যত বেছি লাগি ভাল পায় তাৰপিছত নিৰুপম আছে তাৰপিছত আৰু আছে লৱনীশ আছে তাৰপিছত এইফালে ডেনিছ আছে এইফালে দাদাজন আছে আমি দুটা কেৰাহীত বনাই আছোঁ ভকত কাম ধুনীয়াকৈ অঁ আমাৰ গাৰ্জেনবিলাকো আহিছে এইফালে এয়া কাম ব্যস্ত প্ৰতিটোৰ দাদি পালেহি অঁ অঁ ঠিক আছে অঁ অঁ এয়া আমাৰ ভকতবৃন্দ আচলতে আহি আছে মই দেখাম ল'ৰাকেইটা আহিলা অঁ অঁ গুড ইভিনিং অঁ কোৱা আমাৰ ৰিফ্লেকশ্যনৰ এটা আদৰ্শ আছে আদৰ্শটো হৈছে কি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিমান লাগে তাৰ সমান্তৰালভাৱে আমাৰ শিক্ষকসকলো লাগে এয়া আমাৰ দেখিছে অমন ছাৰ হয় নাই কেনেকুৱা দিনটো কিমান কষ্ট কৰি আছে কৈ দিয়ক আপুনি অকণমান লাগি আছো আৰু নোখোৱাকে আলহীক মানে আপ্যায়ন কৰি আছো আৰু লাগিবই নিজৰ স্কুলখনৰ মান গৰিমাৰ কথা আছে হয় আছে কি দিয়া হৈছে মানে খানাটো বৰ খিচিৰি ধুনীয়া একদম আইটেমটো সম্পূৰ্ণ একদম মিক্স বৰ ধুনীয়া অঁ বেয়া খাই দিছে হয় নাই এফালে আমাৰ গোহাঁই ছাৰ লাগি আছো অকণমান আপ্যায়ন কৰি আছো অতিথিসকল আহিছে গোটেই দিন আহি আছে ভাল লাগিছে হয় নাই মজা নাইচ এনেকুৱা এটা অৱস্থা হৈছে এতিয়া এইখন পাতৰ পৰা যাবই নাপাওঁ একদম লগালগ দ্ৰুত গতিত পুৰা মানে চলাই দিছে তাৰমানে আমাৰ ষষ্ঠী পূজা যিহেতু আয়োজনৰ খিচিৰ ব্যৱস্থা কৰাইছে ছাৰ খিচিটো খাই কেনেকুৱা লাগিছে প্ৰথম কথা সৰস্বতী পূজাত খিচিৰি মই ফাৰ্ষ্ট টাইম খাইছোঁ অঁ আৰু সেইকাৰণে খুব ভাল লাগিছে অঁ বিশেষকৈ তোমালোকক ধন্যবাদ দিছোঁ ইমান কষ্ট কৰি আছা যিহেতু অঁ আৰু গতিকে খুব ভাল লাগিছে আৰু মোৰ লগত আমাৰ তুমি কোৱা এজন আলহী দাদা আছে দাদা এইপিনে আমাৰ মেম থকা যে আমাৰ ইংৰাজী মেম খাইছে মেম অঁ মেম আপোনাৰ অনুভৱটো কেনেকুৱা ষষ্ঠী পূজা বহুত বেছি ভাল লাগিছে কাৰণ খিচিৰি খাই মই পাৰ্চনেলি বহুত বেছি ভাল পাওঁ সেইটো কাৰণে লিপষ্টিক লেভেল তাকতে খাইছে মেমে তো ফাইনেলি গাইজ আজি ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিবলগীয়া হৈছে যিহেতু হোষ্টেলত মই পালোহি আৰু হোষ্টেলৰ পৰাই আপোনালোকক যিহেতু শেষ কৰিবলগীয়া হৈছে আৰু মানে কথাটো হ'ল এনেকুৱা ধৰণৰ তাৰ টাইমটো নাপালোঁ যথেষ্টখিনি কাম ওলালে ইটো কৰি থাকোঁতেই টাইমটো মিলাব নোৱাৰিলোঁ গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ' আপোনালোকক আকৌ লগ পাম আজিলৈ বাই টাটা